নমস্কাৰ বন্ধুসকল, HB GK ষ্ট'ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমীয়া কবি আৰু লেখকৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ সাম্ভাব্য প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ৰামায়ণখন প্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ মাধৱ কন্দলী। দ্বিতীয় প্ৰশ্ন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তৃতীয় প্ৰশ্ন, স্বৰ্ণলতা নামৰ উপন্যাসখন কোনে লিখিছে? ইয়াৰ উত্তৰ হৈছে তিলোত্তমা মিশ্ৰ। চতুৰ্থ প্ৰশ্ন, প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভিৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পঞ্চম প্ৰশ্ন, মৃত্যুঞ্জয় উপন্যাসখনৰ লেখক কোন? মৃত্যুঞ্জয় উপন্যাসখনৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে 1979 চনত এই পুথিখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে, অভিযাত্ৰী নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ নিৰুপমা বৰগোহাঁই। 7 নম্বৰ প্ৰশ্ন, ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালা। 8 নম্বৰ প্ৰশ্ন, সাগৰ দেখিছা নামৰ বিখ্যাত নাটকীয় কবিতাটো কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে দেৱকান্ত বৰুৱা। 9 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক জনা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈ। 10 নম্বৰ প্ৰশ্ন, পাতাল ভৈৰৱী নামৰ উপন্যাসখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ডক্টৰ লক্ষীনন্দন বৰা। 11 নম্বৰ প্ৰশ্নটো হৈছে, কোনে প্ৰথমে অসমীয়া বিশ্বকোষৰ সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে কনক চন্দ্ৰ মহন্ত। 12 নম্বৰ প্ৰশ্ন, মিৰিজুৰি নামৰ উপন্যাসখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ। 13 নম্বৰ প্ৰশ্ন, লোকগীতা গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ভট্টদেৱ। 14 নম্বৰ প্ৰশ্নটো হৈছে, কথাগুৰু চৰিত গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ ৰামচৰণ ঠাকুৰ। 15 নম্বৰ প্ৰশ্ন, কেহুকলি গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 16 নম্বৰ প্ৰশ্ন হৈছে, নামঘৰীয়া গ্ৰন্থখনৰ লেখক কোন? উত্তৰ অতুলানন্দ গোস্বামী। 17 নম্বৰ প্ৰশ্ন, নিমাতী কন্যা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 18 নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা সাহিত্যিকগৰাকী কোন? উত্তৰ অজিত বৰুৱা। 19 নম্বৰ প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিলাতৰ চিঠি। 20 নম্বৰ প্ৰশ্ন, চিৰাজ নাটকখনৰ নাট্যকাৰ কোন? উত্তৰ ফণী শৰ্মা। 21 নম্বৰ প্ৰশ্নটো হ'ল, মোৰ জীৱন সোঁৱৰণ গ্ৰন্থখনৰ লেখক কোন? লক্ষ্মীনাথ বেজবৰুৱা। 22 নম্বৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ লগতে ৰিলেটেড, সেইটো হৈছে সাধু কথাৰ কুকি গ্ৰন্থখনৰ লেখক কোন? আৰু ইয়াৰ উত্তৰো লক্ষ্মীনাথ বেজবৰুৱা। 23 নম্বৰ প্ৰশ্ন হৈছে, মোৰ জীৱন সোঁৱৰণ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 24 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া পুথিৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বনফুল। আৰু 25 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম, অৰ্থাৎ অসমীয়াত প্ৰথমে ছপা কৰা পুথিখন কি? উত্তৰটো হৈছে ধৰ্মপুস্তক। 26 নম্বৰ প্ৰশ্নটো হৈছে, কানিয়াৰ কীৰ্তন গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হেমচন্দ্ৰ বৰুৱা। 27 নম্বৰ প্ৰশ্ন, চামেলি মেম চাহাব কিতাপখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে নিৰুদ চৌধুৰী। 28 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষাত লিখা প্ৰথম কবিতা পুথিখনেই হৈছে প্ৰহ্লাদ চৰিত আৰু ইয়াৰ লেখক অৰ্থাৎ কবি বুলি ক'ব লাগিব, কবি হেম সৰস্বতী। 29 নম্বৰ প্ৰশ্ন হৈছে, কাক অসমীয়া ব্যাস বুলি কোৱা হয়? অসমীয়া ব্যাস বুলি ৰাম সৰস্বতীক কোৱা হয়। 33 নম্বৰ প্ৰশ্নটো হ'ল, শকুন্তলা নামৰ নাটকখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? শকুন্তলা নামৰ নাটকখন প্ৰথম সংস্কৃতত আছিল, সেই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল লম্বোদৰ বৰাই।